ৰহিতা গোৱালা মোৰ ছোৱালী কি নাম দীপালী গোৱালা আৰু জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত পঢ়ি আছে ক'ত আছিল ছোৱালীজনী ছোৱালীজনী আমাৰ এই ঘৰৰ ওচৰতে আছে কাৰ ঘৰত আস্তাবুলৰ হকৰ ঘৰত কিহৰ কাৰণে ৰাখিছিল আমাৰ ঘৰৰ পৰিস্থিতি ইমান ভাল নহয় তাৰ কাৰণে থৈছিলোঁ মই সিহঁতৰ ঘৰৰ সৰুৰ পৰা থৈ পেলাই ধৰ কাম কৰিব গৈছিলোঁ এতিয়াও মই কাম কৰিয়ে খাই আছোঁ তাই মোক 6 মাহ ধৰি আজি খৰচ পাতি দিয়া নাই বেলেগ তিৰোতাৰ লগত কথা পাতি আছে তাই খৰচ পাতি দি আছে আমাক ঘৰত দিয়া নাই আজি 6 মাহ ধৰি ধৰ সিহঁতে স্কুলৰ ফিজ মাহিলী ফিজটো দি আছে আৰু সৰু ছোৱালী মাজু ছোৱালীটোক মই যাওঁ হাজিৰা কৰিব তাক সেইটোৰ খৰচটো মই দিওঁ আৰু ডাঙৰ খৰচটো সিহঁতে দি আছে আজি যেতিয়াৰ পৰা ডাঙৰ হৈছে ছোৱালীটো তেতিয়াৰ পৰা আজি বাপকে এখন কাপোৰো দিব নাই দুৰ্গা পূজাৰ গৈছে পাপা মোক কাপোৰ দি সি ছোৱালীটোক নিদি পেলাই সি তিৰোতাজনীক এটা স্পুটনিক কিনি দিলা তথাপিও মোৰ ছোৱালীটোক দি দিলা আমাকতো নিদিয়ে কাপোৰ মোকতো কোনোদিন পূজা বা কিবা মোক কোনোদিন কাপোৰ নিদিয়ে আনকি চুলিকেইটাকো কাপোৰ নিদিয়ে মই যেতিয়া কাম কৰিম তেতিয়া মই আগতীয়াকৈ সিহঁতৰ কাৰণে কাপোৰ কিনি থৈ দিওঁ তিনিওটা ছোৱালীৰ কাৰণে বেছিভাগতো সিহঁতে দিয়ে ডাঙৰটো মই নিদিওঁৱে প্ৰায় তেখেতে এতিয়া আপোনালোকক ছোৱালীজনী সমঝাই দিব কি ক'ব মোৰতো ঘৰত লৈ যাব ইচ্ছা নাই আৰু যদি 2 বছৰ পঢ়ে তেতিয়া মই ঘৰত লৈ যাম বুলি ভাবি আছিলোঁ এতিয়া কি হ'ল কেনেকৈ সি মোৰ ঘৰত থাকব এখন বিচনা নাই এটা টেবুল নাই পঢ়িব লাগি ঘৰত যোৱাৰ লগে লগে গোটাই বেয়া হৈ যাব সি পঢ়িব মন নাযাব আজি তাক টিউশ্যন দিয়া নাই বহুতখিনি সি পঢ়াত ভাল আছে সি ছোৱালীটো মোৰ বাপকে সেইটো বুজি নাপায় মই আজি 10, 12, 13 বছৰে দি ছোৱালী এজন ৰাখিছিল তেওঁলোকে দিছিল মোৰ ঘৰত ৰাখিছে থাকিব দিছিল থকাৰ অসুবিধাৰ কাৰণে ছোৱালীটো দীপালী গোৱালা হয় কিন্তু আমি কোনো ধৰ্মৰ হেৰি কৰা নাই ওপৰলাই দেখিছি গতিকে এতিয়া মাৰধৰ কৰিব বিচাৰে কিবা হেৰি কৰে জাতীয় বিদ্যালয়ত প্ৰাইভেট হিচাপে পঢ়াইছোঁ শৰণ দিছোঁ কানি কাপোৰ সমস্ত হেৰি কৰিছোঁ কৰি এতিয়া তেওঁলোকে ছোৱালীটো অত্যাচাৰ কৰি দেউতাকে মানে কাটিম মাৰিম কৰি ফাঁচি লগাই আলাই থ'ম সিয়াক ফাঁচাম মোৰ ছোৱালী কিয় ৰাখিব কিয় হেৰি কৰিব মই বোলো মইতো নাৰাখোঁ ৰাখিম বুলিতো মই অনা নাই তহঁতে আনি থৈ দিছিলি তহঁতে হাজিৰা কৰিব গৈছিলি দুখীয়া মানুহ বুলি পেলাই আমাৰ মালিকেনি লগত আছিল গৰু গাখীৰ কিনি খুৱাই ডাঙৰ দীঘল কৰাওঁতে এতিয়া ছোৱালীটো ডাঙৰ হৈছে এতিয়া ছোৱালীক ৰাইজে সুধিলেই ছোৱালীয়ে গোটাই ক'ব আমি শিকাই দিবই নালাগে এতিয়া জাতীয় 8ত পঢ়িছে এতিয়া আমি ভাবিছিলোঁ 2 বছৰ থাকিলে মেট্ৰিকটো দিয়াৰ পাছত তলত থকা ছোৱালী 2জন প্ৰশাসন তেওঁলোকে এই ছোৱালীটোৰ দ্বাৰাই হয়তো ভাল হ'ব পাৰিলে হয় ছোৱালীটো 13 বছৰ পঢ়িছোঁ এতিয়া 13 বছৰ পঢ়াইছে হয় গতিকে তেওঁলোকে নিব বিচাৰিছে এতিয়া নিব বিচাৰিছে মই প্ৰশাসনৰ আশ্ৰয় লৈ মই দি দিম আৰু প্ৰশাসনে তেওঁলোকক সমজাই দিয়ক মই প্ৰেছাৰগ্ৰস্ত হোৱা মানুহ অক্টোবৰত মোৰ হৈছিল যোৱা বছৰ এতিয়া মোৰ কথা ক'ব নোৱাৰোঁ ডক্টৰে মোক মানা কৰিছে সেনেকৈ কথা ক'বলৈ আপোনাৰ নামটো মহম্মদ আস্তাবুল হক উত্তৰ বৰপুখুৰী একেলগে 12 ফুট ইফাল মাত্ৰ একদম ৰাতি 2টা 1টা বজালৈকে কাটা মাৰা হাল দৌৰাই অৱস্থাই নাই মাইকী সি মোটা ৰাভা মাইকী সি ভাল পাই বিয়া কৰাইছিল সি নিজেই ইচ্ছামতে আনিছিল তাৰপিছত তেওঁলোকৰ গাঁৱতো আমি গৈছোঁ মাৰা পিটা কৰাৰ পিছত কৈছে তেওঁলোকৰ গাঁৱৰ ৰিক্স লোৱা নাই কৈছে আমাক সুধি ছোৱালীটো যোৱা নাই গতিকে যি কৰে কৰক আপোনালোকে পাৰে যদি ঠাণ্ডা কৰি ৰাখক আমি কি কৰিম এতিয়া এনেকুৱা অৱস্থা এতিয়া ই অত্যাচাৰ কৰি থাকে এতিয়া ৰেগুলাৰ এতিয়া আজি যায়ে কৈছে হয় প্ৰশাসনৰ মতে গতাই দিম কি নাম তোমাৰ মোৰ নাম শ্ৰী দীপালী গোৱালা মই ক্লাছ 8ত পঢ়োঁ মোক ককাহঁতে 13 বছৰ ধৰি ৰাখিছে এতিয়া কি কৰে এতিয়া তোমাৰ দেউতাই কি কৈ আছে দেউতাই কৈ আছে মোক লৈ যাব খুজিছে ঘৰত তোমাৰ যাব মন আছে মই যাম কিন্তু দেউতাই মাৰা ধৰা কৰিব আৰু মোৰ পঢ়া মানে বেয়া হৈ যাব তোমাৰ দেউতাই মাৰ ধৰা কৰে
কৰে স্কুলত ঘৰত গ'লে স্কুলত যোৱাৰ অসুবিধা হ'ব নেকি হ'ব সেইকাৰণে যাব মন নাই নাই তুমি ইমান দিন যে আছা তোমাৰ ককাহঁতৰ ঘৰত কিবা অসুবিধা পাইছিলা নেকি নাই পাইছিলা তোমালোকতো হিন্দু ছোৱালী তেখেত মুছলিম ঘৰ অসুবিধা হৈছিল নেকি কিবা নাই একো অসুবিধা নাই একো অসুবিধা হোৱা নাই নাই ঠিক আছে